Hello guys, আমি ওলাই আহিছোঁ আজি দশমী পূজা আৰু এতিয়া ফুৰিব গৈছোঁ। আপোনালোকক দেখা দেখি চাই থাকক আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ সকলোকে, মই মোৰ ইউটিউব চেনেল জলি জুৱেফ্লাইলৈ স্বাগতম জনালোঁ। দিয়ানে আজিকালি ব্লগটো আৰম্ভ কৰিয়ে দিলে, সি ভাল পাই কৰি সেইকাৰণে তাক কৰিব দিওঁ। ঠিক আছে, চাই থাকক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওলাই আহি আমি বঙালপুখুৰী জামটো পালোঁ। সদায় সন্মুখীন হওঁ এই জামটোৰ। এয়া ইতিমধ্যে উলিয়াই আনিছে, দশমীৰ বাবে মানুহ সকলো সাজু হৈছে। দুৰ্গা মাক উলিয়াই আনিছে। এয়া আতিলা গাঁৱৰ দৃশ্য। এতিয়া তৰাজানলৈ যাম আৰু যাওঁতে যিকেইখন হেৰি পাওঁ, পূজা পাওঁ, সেই পূজা সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, আতিলা গাঁৱত অৱশ্যে এইডাল কিবা ৱায়াৰত লাগিব বুলি ট্ৰাকখন ৰখি গৈছে। এইটো আমাৰ জেবি কলেজৰ সন্মুখৰ অংশ, আমাৰ বৰুৱা চাৰিআলি যোৱা ৰাস্তাটো। ইয়াতো আমাৰ কেইবাভাগো আমি দেৱী মূৰ্তি দেখা পাইছোঁ। এয়া চাওক। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। মই একচুৱেলি আহি আছোঁ তৰাজান বাৰ ঘৰলৈ। বাৰ ঘৰত এয়া গোটেইখিনি আমি আজি গোট খাইছোঁ আৰু দেখাই থাকিম আপোনালোকক কি কৰিছোঁ কি নাই কৰা, চাই থাকক। বাৰ ঘৰত আহি আমাৰ প্ৰথম চুপতি চওক, আমাৰ তিনিজনীৰ প্ৰথম চুপতি। বাৰ ঘৰত এয়া হাঁহ, তাৰপাছত আৰু এয়া আছিলে আচাৰ, তাৰপাছত এয়া মুৰ্গীৰ মাংস, ঢেকীয়া ভাজি আৰু দালি। খাই মেলি হোৱাৰ পিছত এয়া দিয়ানহঁতক চব দিয়ানহঁতে কি কৰি আছিলে আৰু সিহঁতে কি ৰুমটো আন্ধাৰ কৰি লৈ তাতে কিবা নাচি আছে আৰু আমি লাগি গ'লোঁ কি বাৰ ফুলনিখন চোৱাত। আজি আপোনালোককো দেখুৱাম বাৰ ধুনীয়া ফুলনিখন, খুব ধুনীয়া এখন ফুলনি আছে তাইৰ। আহকচোন চাওঁ। আটাইতকৈ ধুনীয়া এটা বস্তু দেখাব গৈ আছে, আপোনালোকে চাওকচোন। ইমান ধুনীয়া এখন ফুলনি আছে, বিভিন্ন ধৰণৰ ফুল আছে আৰু তাইৰ ঘৰৰ ফুলবোৰ ইমানেই বেছি হেল্ডি হয়। ফুল ময়ো কৰোঁ, কিন্তু মোতকৈও তাইৰ ফুল বহুত বেছি ধুনীয়া হয়। এইখিনি তাই ইনডোৰত থৈ দিছে, তাৰপিছত বাৰাণ্ডাখনতে এই ফুলখিনি থৈ দিছে। আপোনালোকে যদি কোনোবাই এই ফুলখিনিৰ বিষয়ে জানিব ইচ্ছা কৰে তেন্তে কমেণ্টত জনাব, মই ডিটেইলছ দি দিম। এতিয়া মই জাষ্ট আজি ফুলখিনি দেখাইছোঁ। এজোপা চাওক, ইমান ধুনীয়াকৈ বাঢ়িছে, ডাঙৰ হৈছে আৰু গ্ৰ'থবোৰ খুব সোনকালে হয়। তাই হয়তো মেক্সিমাম গোবৰ সাৰেই দিয়ে নেকি, গোবৰ সাৰ আৰু ভাৰ্মি কম্প'ষ্ট সেইকেইটা বস্তুৱেই দিয়ে তাই, মই জনাত। এজোপা বেঙুনীয়া, মোৰ বেঙুনীয়াবোৰ মৰি যায়, কিন্তু তাই এই বেঙুনীয়াজোপা এজোপা হৈছে মাৰ্বল কুইন আৰু এইখিনি হৈছে কি মানি প্লেণ্ট। খুব ধুনীয়া লাগে।
ইয়াৰ পিছতে মই আহি গ'লোঁ দশমী পূজা চাবলৈ, মানে ভাচন চাবলৈ গড়আলিত। আমাৰ গড়আলিত মই কালি কৈছিলোঁৱে যে আমাৰ মানুহৰ উৎসাহ চাওক, মানুহৰ ভিৰ চাওক আপুনি, ইমান ধুনীয়া লাগে, ইমান ভাল লাগে দেখি। এয়া চাওক আপুনি আমাৰ গড়আলি বহুত বেছি, মানে মেক্সিমাম মানুহে চাগে আজি ভাচন চাবলৈ ইয়ালৈ আহে, চব ৰখি থাকে। একচুৱেলি বিসৰ্জন দিয়া হয় আমাৰ পূজাডুবি, গড়মূৰৰ পূজাডুবিৰ ওচৰত দিয়া হয়, কিন্তু সেইখিনিলৈ আমি যাব নোৱাৰোঁ। গতিকে মই ইয়াৰ পৰাই আপোনালোকক দেখাইছোঁ। বিভিন্ন মণ্ডপৰ পৰা দেৱী এইফালে আনি ঘূৰাই মেলি এনেকৈ লাহেকৈ গৈ গড়মূৰৰ পূজাডুবিত বিসৰ্জন দিয়া হয়। আৰু এই ভাচন চাবলৈ মই আৰু বেছি দেৰিলৈকে শেষলৈকে ৰখি নাথাকিলোঁ, সোনকালেই ঘৰলৈ গুচি আহিলোঁ। আৰু ইয়াতেই মই এতিয়া ব্লগটো শেষ কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ ফৰ ৱাচিং।